ভাল ভিডিও বনাওক মনোজ ভাই পাখিৰাজ বংশী মানুহে চাই ভাল পাব মানুহে চাই এণ্টাৰটেইনমেণ্ট পাব মানুহে কিবা এটা শিকিবলৈ পাব কিন্তু এনেকৈ গা ধুই থাকিলে বেলেগ মতাৰ লগত বেলেগ মাইকীৰ লগত বেলেগ মতা কিন্তু তাৰ পৰাতো একো শিকিব নোৱাৰি গতিকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আপোনালোকে মই আজি আপোনালোকৰ ভিডিঅ'টোত বহুত ইম্পৰ্টেণ্ট কথা কিছুমান ক'ম আৰু যদি মোৰ চেনেলটো তোমাৰ নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে আৰু ভাল ভিডিঅ' বনালে মানুহে নাচায় সেইটো কথা জানো কিন্তু বেয়া ভিডিঅ' বনালে মানুহে পুটুককৈ চাইগে ঠিক আছে তথাপিতো আপোনালোকে 2 মিনিট সময় উলিয়াই কৰি কিনে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ মনোজ ভাই আৰু পাখিৰাজ বংশীয়ে যিকেইটা ৰিল বনাইছে ছ'চিয়েল মিডিয়াত মানে মোবাইলটো খুলিবই নোৱাৰোঁ নিউজটো খুলিবই নোৱাৰোঁ কেৱল সিহঁতৰে মানে কি ভিডিঅ' দুটা দেখা পাওঁ ইমানো ভাইৰেল হৈছে নি সিহঁতৰ ভিডিঅ'কেইটা আৰু যিকেইটা ভিডিঅ' ভাইৰেল হৈছে ইমানেই লেতেৰা মানে সৰু ল'ৰা ছোৱালীটো চাবই নোৱাৰে আৰু সিহঁতৰ পৰা কি শিকিব মানে ক'ব নোৱাৰোঁ আৰু অসমবাসী এতিয়া আৰু অসমবাসী তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে চাই ভাল পায় কিয় ভাল পায় সেইটো কথা গম নাপাওঁ কিমান ডাঙৰ ইউটিউবাৰ আছে কিমান ভাল ইউটিউবাৰ আছে কিমান কি শিকিব পাৰে সেইবিলাক ইউটিউবৰ পৰা মই উদাহৰণ নিদিওঁ কাৰণ কাৰো কথা নাম নলওঁ উদাহৰণ দি কৰি কিনে কিন্তু কিমান ভাল ইউটিউবাৰ আছে বহুত কিবা কানি শিকিব পাৰে কিন্তু মনোজ ভাই আৰু পাখিৰাজ বংশীৰ পৰা এতিয়া অসমবাসী কি শিকি আছে যে পানীত গা ধোৱাটো শিকি আছে আনৰ মাইকীৰ লগত কোনে ৰিল বনাইছে সেইটো শিকাই আছে এইবিলাকে শিকা বস্তু নেকি এইবিলাকতো শিকা বস্তু নহয় একো কাৰণ যদি শিকাবলৈ মন আছে অসমবাসী কিবা এটা ভাল ভিডিঅ' বনাওক আগতে যেনেকৈ মনোজ ভাই ভিডিঅ' বনাইছিল চাই কৰি কিবা এটা ভাল লাগিছিলে পাখিৰাজ বংশীয়ে যেনেকৈ ভিডিঅ' বনাইছিল চাই কৰি এটা ভাল লাগিছিলে কাৰণ তেতিয়া ইহঁতকেইটা ভাল ফ্ৰেণ্ড আছিলোঁ মই বুলি নহয় বহুত অসমৰ ৰাইজৰ বহুত হাজাৰ লাখ ফ্ৰেণ্ড আছিলে কিন্তু এতিয়া সেইবিলাক ফ্ৰেণ্ডে ইহঁতক মানে গালি পাৰা হৈছে এইকাৰণে গালি পাৰা হৈছে ইহঁতৰ পৰা এতিয়া কোনো মানে একো শিকিব নোৱাৰে কাৰণ শিকিব লগা একো ভিডিঅ'ই নহয় আৰু কিবা জেগা দেখাইছে চাবলৈ কাৰণে বোলে হয়তো কিবা ভাল জেগা দেখাইছে মানুহবিলাকে চাই কৰি ভাল পাইছে মজা পাইছে কিন্তু সেইটোও নহয় মানে কি দেখুৱাব বিচাৰিছে মানে বুজি পোৱা নাই যদি আপোনালোকে বুজি পাইছে কমেণ্ট কৰি কিনে তলত জনাবচোন কাৰণ আপোনালোকৰ কমেণ্টবিলাক পঢ়ি কিনে ভাল লাগে আপোনালোকৰ মতামতবিলাক জানিব লাগে আৰু বহুতে হয়তো ছাপৰ্টো কৰিছে আৰু বহুতে মোক বেয়াকৈ গালিও পাৰিছে তোৰনো কি হৈছে তোৰ গা ধুবলৈ মন গৈছে নেকি আৰে মোৰ গা ধুবলৈ মন যোৱা নাই মই কথাবিলাকহে কৈছোঁ ঠিক আছে